এতিয়া আমি এইটো কি লিখলি এতিয়া যিটো লিখলি সেইটোকে পঢ়িব লাগিব দেখো ঔকাৰ যোগ হোৱা শব্দ 15টা লিখা 15টা লিখা 1 নম্বৰ হ'ল কি দিছে 5টা 2টা বৰ্ণৰ 5টা 3টা বৰ্ণৰ আকৌ 5টা 4টা বৰ্ণৰ এতিয়া আমি 1 নম্বৰ কুৱেশ্যনৰ উত্তৰটো কৰিম উত্তৰ কি হ'ব মাতাকাৰে মা কতৈকাৰে কৈ মাকৈ বাতাকাৰে বা আৰে ৰতৈকাৰে ৰৈ বাৰৈ মাতাকাৰে মা দন্ত্য দতৈকাৰে দৈ মাদৈ মতৈকাৰে মই দন্ত্য দত আকাৰে দা ময়দা গ ৰতৈকাৰে ৰৈ গৰৈ এই দুটা বৰ্ণৰ আমি লিখিলোঁ 5টা এতিয়া আমি লিখিম আকৌ খ নম্বৰ কুৱেশ্যনৰ 3টা বৰ্ণৰ লিখিম 3টা বৰ্ণৰ কি আছে উত্তৰ মতৈকাৰে মই লাটাকাৰে লা ম মৈলাম বতৈকাৰে বৈ মদিনা থ ক বৈঠ দন্ত্য দতৈকাৰে দৈ ব পদ দীৰ্ঘইকাৰে কি দেৱকী পতৈকাৰে পৈ মদিনা ন দন্ত্য ত পৌনত ৰত ঐকাৰে ৰৈ সদিচিকাৰে সি ক ৰৈশিক এই 3টা বৰ্ণৰ আমি 5টা লিখিলোঁ শুনিছে এতিয়া আমি 4টাৰ আকৌ 5টা লিখিম বৰ্ণ 4টাৰ গ নম্বৰ কুৱেশ্যনৰ উত্তৰ এই 4টা বৰ্ণৰ কি লিখিছোঁ ব ৰ দন্ত্য দত ঐকাৰে দৈ 29 ইয়ত আকাৰে আ বৰদয়া হচৌ ভত ঔকাৰে ভৈ দন্ত্য ন দন্ত্য দত দীৰ্ঘইকাৰে দি উভয় নদী দন্ত্য স ৰ দিছুকাৰে ৰু দন্ত্য দত ঐকাৰে দৈ 29 ইয়ত আকাৰে আ সৰু দয়া দন্ত্য নত আকাৰে না ও বত ঐকাৰে বৈ প্ৰথম চত আকাৰে চা নাও বৈছা পত আকাৰে পা মদিনা ত মদ আকাৰে মা দন্ত্য দত ঐকাৰে দৈ পাত মাদৈ এতিয়া আমি 4টা বৰ্ণৰ লিখিলোঁ হ'লনে হ'ল আৰু